নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ আখল ঘৰলৈ। আজি তিতা কেৰেলাৰ এখন শুকান ভাজিৰ এটা টেষ্টি ৰেচিপি আপোনালোকক বনাই দেখাম। আপোনালোকে বাৰু কেতিয়াবা তিতা কেৰেলা বাদামৰ সৈতে ভাজি খাইছেনে? বহুতে হয়তো খাইছে, কিন্তু যিসকলে নাই খোৱা তেওঁলোকক মই আজি বনাই দেখাম। খাবলৈ খুব ভাল হয়, মই ভাল পাওঁ এনেকৈ বনাই খাই। একেবাৰে কম মছলাত আপোনালোকক বনাই দেখাম। আপোনালোকেও এনেকৈ বনাই খাব। তেনেহ'লে বলকচোন দেৰি নকৰি আপোনালোকক মই ৰেচিপিটো বনাই দেখাওঁ। এয়া মই লৈছোঁ অলপমান তিতা কেৰেলা আৰু আলু, এইখিনি এনেদৰে কাটি লৈছোঁ। অলপ লৈছোঁ কেঁচা বাদাম, এইখিনি মই আধা ঘণ্টামান তিয়াই ৰাখিছোঁ কাৰণ বাদামখিনি যাতে ভালকৈ ফুলি উঠে। এয়া লৈছোঁ ডাঙৰ সাইজৰ এটা পিঁয়াজ, এনেকৈ কাটি লৈছোঁ। এতিয়া কেৰাহীৰ তেলখিনি গৰম কৰি লৈ প্ৰথমতে ইয়াত দিছোঁ কাটি থোৱা পিঁয়াজ আৰু শুকান জলকীয়াটো। এইখিনি মই অলপ সময় ভালদৰে ভাজি ল'ম। এয়া মই পিঁয়াজখিনি অলপমান ৰঙচুৱা পৰালৈকে ভাজি ল'লোঁ। এতিয়া ইয়াত দিছোঁ কাটি থোৱা তিতা কেৰেলা আৰু আলুখিনি। এইখিনি মই তেলত দি ল'লোঁ। ভালদৰে তেলখিনিৰ লগত মিলাই লৈছোঁ। আপোনালোকে বাৰু তিতা কেৰেলা ভাল পায়নে? বহুতে তিতা কেৰেলা খাবলৈ বেয়াও পায় নহয় জানো, কিন্তু আমি মাজে সময়ে তিতা টেঙা খাই থাকিব লাগে। এয়া মই অলপ দিছোঁ হালধি, সোৱাদ অনুযায়ী দিছোঁ নিমখ, অলপ দিছোঁ জিৰা পাউডাৰ। এতিয়া এইখিনি মই ভালকৈ মিলাই লৈছোঁ। আপোনালোকে ইয়াত বিভিন্ন ধৰণৰ মছলাও ব্যৱহাৰ কৰিব পাৰে, আৰু ভাজিখনৰ যদি ৰংটো অলপমান ৰঙা কৰিব বিচাৰে তেনেহ'লে ৰেড চিলি পাউডাৰ দি দিব। মই একেবাৰে সাধাৰণকৈ বনাই দেখাইছোঁ আপোনালোকক। এয়া মই মাজতে আৰু এবাৰ লৰাই লৈছোঁ। এনেকৈ মই ল' টু মিডিয়ামত তিতা কেৰেলা আৰু আলুখিনি এনেকৈ ভাজি আছোঁ। এয়া মই তিতা কেৰেলা আৰু আলুখিনি আধাটো সিজাই লোৱাৰ পাছতে এতিয়া ইয়াত দিম খুন্দি থোৱা বাদামখিনি। এয়া চাওক, মই বাদামখিনি এনেকৈ খুন্দি ল'লোঁ। আপোনালোকে মিক্সিটো পিচি ল'ব পাৰে। মই একেবাৰে মিহি হয় কাৰণে অলপমান টুকুৰাকৈ ৰাখোঁ, তেতিয়াহে খাই ভাল লাগে। এয়া মই এইখিনি ভালকৈ মিলাই লৈছোঁ। মই এতিয়া মিডিয়ামতে 5-10 মিনিটমান এইখিনি এনেকৈ ভাজি ল'ম, আৰু ঘনে ঘনে লৰাই থাকিব আপোনালোকে, তিতা কেৰেলাখিনি যাতে লাগি নধৰে। এয়া মোৰ তিতা কেৰেলাৰ শুকান ভাজি ৰেডি, বাদামৰ সৈতে বনোৱা। আপোনালোকেও ঘৰত এনেকৈ বনাই খাবচোন, খাবলৈ খুব ভাল হয়। মই আপোনালোকক আজি বনাই দেখালোঁ। আৰু যদি আজি ৰেচিপিটো ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। যিসকল মোৰ চেনেলটো নতুন দৰ্শক হয়, তেনেহ'লে আজিলৈ আহোঁ। আকৌ লগ পাম অন্য এটা ৰেচিপি ভিডিঅ'ত। ধন্যবাদ।